নমস্কাৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আজি আমি যাব ওলাইছো আপোনাৰ ৰামঘাট পিকনিক আৰু মোৰ লগত যাব এয়া বন্ধু সৌৰভ আৰু পিছফালে আছে আমাৰ এয়া সুনু আছে নাইনা আছে এইফালে কৈলান আছে আমি যাব ওলাইছো মানে ওলালো আপোনাৰ 2 ঘণ্টা মানে হ'ল এই ইয়াৰ কাৰণে ৰখিব লেট হ'ল ঠিক আছে বলক আপোনাৰ হৈছে কলাবাৰী কলেজ আমি কলাবাৰী কলেজৰ অপজিট সাইডৰ ৰাস্তাটোতে আহি আছো আপোনাৰ হাইৱে উঠিলো আৰু ইয়াৰ পৰা আপোনাৰ প্ৰায় 60 কিলোমিটাৰ মান হ'ব বলকচোন যাওঁ বাকীটা আমি এতিয়া আমি বজাৰ কৰিব আহিছোঁ আপোনাৰ পিকনিকৰ বজাৰ কৰাই নাই আহিছোঁ এয়া আমাৰ গহপুৰৰ দেওবৰী বজাৰ দেওবাৰে বহুত ডাঙৰকৈ বজাৰ হয় ইয়াত আমাৰ বজাৰ কৰা হ'ল এতিয়া আমি যাওঁ আৰু আপোনাৰ কমলা ল'ব আছে তাৰপিছত যাওঁ এয়া এতিয়া আমাৰ ৱাটাৰ ক্ৰচিং এতিয়া ৱাটাৰ ক্ৰচিং কৰি আছে ফচি গৈছে গাড়ী উঠা নাই এইফালে এতিয়া আমাৰখন উঠাব বিচাৰি আছে এইফালে আমাৰখন গ'ল যাব কিয় নাযায় সেইদিনা ইয়াত হেৰি দিব লাগে ন 200 এই গেট পাৰ হওঁতে আপোনাৰ 200 টকা দিব লাগিব ইয়াত এতিয়া অলপ জেগা চাই লওঁ ক'ত কি আছে মই যাব পাৰি এইটো মাংস বনোৱা হৈছে আপোনাৰ এয়া কয়লা বনাইছে আমাৰ সৌৰভে এয়া আমাৰ ভাত বাঢ়ি থকা হৈছে এয়া চালাড এইফালে মাংস আছে মটন আৰু এইটো বন্ধ কৰি হয় এইটো মেথন চাওক এইটো মেথন আৰু এইফালে এটা আছে এইটো চাওক মেথন হয় আজি পিকনিক গৈছিলোঁ ৰামঘাট গম পাইছে আপোনালোকে ভিডিঅ'বোৰ দিছোঁ কেনেকুৱা পাইছে জনাব আৰু লগ পাম নেক্সট ভিডিঅ' আজিলৈ সামৰিছোঁ ভিডিঅ'